পোনপ্ৰথমে মই আপোনালোক আটাইগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আকস্মিকভাৱে আজি আমাৰ বিদ্যালয়ত উপস্থিত হোৱাৰ বাবে। এতিয়া কথা হ'ল এইখন বিদ্যালয় 2006 চনত অসম সৰ্বশিক্ষা আমাৰ পঢ়াশালী হিচাপে স্থাপন কৰা হৈছিল। তেতিয়া আমি দুগৰাকীয়ে ইয়াত শিক্ষামিত্ৰ আৰু অতিৰিক্ত শিক্ষামিত্ৰ হিচাপে নিযুক্তি পত্ৰ লাভ কৰিছিলোঁ। 2010 চনত অসম চৰকাৰে আমাৰ পঢ়াশালীখন চৰকাৰী প্ৰাথমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰিলে। আমি দুইজনে 2013 চনত বিহেড টেট যোগে নিযুক্তি পত্ৰ লাভ কৰিছিলোঁ আৰু সেই তেতিয়াৰ পৰাই আমাৰ দুইজনৰ মনত এটা সপোন আছিল যে আমি কেনেকৈ এইখন বিদ্যালয় এখন আদৰ্শ প্ৰাথমিক বিদ্যালয় হিচাপে গঢ় দিব পাৰোঁ। সেই 2014 চনৰ পৰা আমি দুইজনে দিনে ৰাতি অশেষ চেষ্টা কৰি অক্লান্ত পৰিশ্ৰম কৰি বিদ্যালয়খন ইমানখিনি সজাই পৰাই তুলিছোঁ। এটা উদ্দেশ্য আগত ৰাখিয়ে যে য'ত এখন সুন্দৰ আৰু সুস্থ পৰিৱেশ থাকে তাত ল'ৰা ছোৱালীখিনি এটা ভাল শিক্ষা বা গুণগত শিক্ষা লাভ কৰে। সেইখিনি উদ্দেশ্য আগত ৰাখিয়ে বিদ্যালয়খন আমি ইমান পৰিপাটি আৰু ধুনীয়া কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়াও বহুখিনি কৰিবলগীয়া আছে, লাহে লাহে কৰি আছোঁ। পইচাৰো অভাৱ, সময়ৰো দৰকাৰ। চৰকাৰী অনুমোদন কিবা আহিছিল নে? আন্তঃগাঁথনি পইচাৰে এইখিনি আপোনালোকে কৰিছে? চৰকাৰী অনুদান বুলি ক'ব গ'লে যিমানখিনি কৰিছোঁ চৰকাৰী অনুদানেৰেই কৰিছোঁ। তাৰ মাজতো চৰকাৰে প্ৰত্যেক বছৰে আন্তঃগাঁথনিৰ নামত 50,000কৈ টকা দিয়ে। সেই 50,000 টকাৰে আমি ডেস্ক বেঞ্চ মেৰামতি কৰাৰ উপৰিও বাকী যিখিনি পইচা থাকে সেইখিনিৰে আমি বিদ্যালয়খন সজাই পৰাই তুলিবৰ কাৰণে অহৰহ চেষ্টা কৰোঁ। এই ক্ষেত্ৰত মোৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা বা মোৰ সহকাৰী শিক্ষক প্ৰত্যেকে মোক সহায় সহযোগ কৰি আছে। বৰ্তমান কিমান ল'ৰা ছোৱালী আছে? ল'ৰা ছোৱালী ক'ব গ'লে মই ক'লোৱে যে বিগত 2014 চনৰ পৰা চলিত শিক্ষাবৰ্ষলৈকে আৰু কি প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ত ল'ৰা ছোৱালী বাঢ়িয়ে আছে। চলিত শিক্ষাবৰ্ষত 200জন ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে। আমি ক্লাছৰুমৰ অভাৱত চলিত শিক্ষাবৰ্ষত প্ৰায় 30জন ছাত্ৰ ছাত্ৰীক ঘূৰাই দিবলগীয়া হৈছে। আমি নামভৰ্তি কৰিব পৰা নাই একমাত্ৰ শ্ৰেণীকোঠাৰ অভাৱত। মাত্ৰ 4টা শ্ৰেণীকোঠাত 6টা শ্ৰেণী পাঠদান দিবলগীয়া হৈছে আৰু 200জন ছাত্ৰ ছাত্ৰী 6টা শ্ৰেণীৰ বিপৰীতে মাত্ৰ 2গৰাকী শিক্ষক। এতিয়া মই প্ৰধান শিক্ষক হিচাপে দিনটোত বিভিন্ন ধৰণৰ বিভাগীয় কাম কাজ থাকে, সেইখিনি কৰিবৰ সময় লাগে। এগৰাকী শিক্ষকে এই 6টা শ্ৰেণী পাঠদান দিয়াটো কোনো পধ্যেই সম্ভৱ নহয়, যাৰ ফলত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল গুণগত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। এই ক্ষেত্ৰত মই আপোনালোকৰ এই মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ কৰিছোঁ যাতে এই কণ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমাক প্ৰয়োজনীয় শিক্ষক ইয়াত নিযুক্তি দিয়ে।